Hello viewers, good morning. ব্ৰেকফাষ্টত বহুত বিলাক ভেজিটেবলছ দি আমি ফ্ৰাইড ৰাইচ খাই ললো আৰু তাৰ পাছত চুলিখিনিও ধুইছিলো গতিকে ৰ'দ ললো চুলিও শুকালো আৰু এইফালে খুৰীয়ে একেবাৰে ইমান টেষ্টিকে নিমখ জলকীয়া দি কমলা বনাইছে নহয় একদম খাই মানে মজা লাগি গ'ল আৰু লাঞ্চত এয়া বনালো মই মাছ লগতে মুড়ি ঘণ্টা আৰু খুৰী এটা স্পেচিয়েল চাটনি বনালে ভেদাইলতা মানিমুনি এইবোৰ চব দি আৰু আমাৰ আগৰ পিগিটো এও মানে একদম কিউৰিয়াছ হৈ কেইটকা হ'ল চাবলৈ বুলি কাটি চিনি পেলালে এতিয়া এইটো কোনোবা সৰু ল'ৰা ছোৱালী পালে খেলিব দিব লাগিব আৰু এয়া গধূলি আমাৰ সবজি বজাৰো হৈ গ'ল সকামৰ বাবে আৰু এতিয়া আমাৰ চাহ পৰ্ব চলি আছে আৰু আজি ৰাতি বোলে খুৰীয়ে বনাব গতিকে মই নহৰু চেলোৱা কামটো ল'লো আৰু এইখিনি কৰি খুৰীক যোগাৰটো কৰি দিলো এইফালে লোকেল চিকেন বনাই আছে খুৰীয়ে আৰু এই বেঙেনাটো মই একদম অপাৰেশ্যন কৰি জলকীয়া নহৰু এইবোৰ ভৰাই দিছো আৰু এয়া হৈ গ'ল আমাৰ খাবলৈ বাই